हेलो फ्रेंड्स আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল এডুকেশ্যনাল থটস বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো হ'ল দেখত যে কৰোনা ভাইৰাছৰ কাৰণে বহু দিনৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ হৈ আছে হেতু কেতিয়া খুলিব সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম গতিকে ভিডিওটো হেগলৈকে চাই থাকিব আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিওৰ আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ আন্তঃজিলা যাতায়াত শীঘ্ৰেই খোলাৰ সম্ভাৱনা নাই হাতখন জিলাৰ এছপি আৰু ডিচিৰ সৈতে 1.5 ঘণ্টা বৈঠকত বহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে হাতখন জিলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহে তেতিয়ালৈকে বন্ধ থাকিব এই আন্তঃজিলা যাতায়াত কৰোনা ভাইৰাছৰ মুঠ পজিটিভিটি হাৰ হ'ল 2300 তাৰে মাজত 1300 এই হাতখন জিলাৰ ভিতৰত এই জিলাকেইখন হ'ল ডিব্ৰুগড় যোৰহাট গোৱালপাৰা শোণিতপুৰ গোলাঘাট বিশ্বনাথ আৰু লখিমপুৰ এই হাতখন জিলাত উদ্বেগজনক কোভিডলৈ পৰিস্থিতি হাতখন জিলাৰ কোভিড পৰিস্থিতি উন্নত নোহোৱালৈকে বন্ধ থাকিব আন্তঃজিলা যাতায়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে এই কথা আন্তঃজিলা যাতায়াত সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কি ভাষণ দিছে আপোনালোকক অলপ শুনাব খুজি আছো ইণ্টাৰ ডিষ্ট্ৰিক্ট যেটো আমাৰ কানেকশ্যন তাক আমি বন্ধ কৰি ৰাখিছো আৰু অলপ দেৰি পিছত স্বাস্থ্য মন্ত্ৰী আৰু মই সেই সাতখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স কৰিম অসমত টোটেল 2300 কেছ আছে তাৰ 1300 কেছেই এই সাতখন আঠখন জিলাৰ পৰা বন্ধু-বান্ধৱীসকল ভালদৰে শুনক পৰ্যায়ত পাম যেতিয়া অসমৰ গোটেই কেইখন জিলাতে কোভিড কমিব তেতিয়াহে আন্তঃজিলা যাতায়াত আমি খুলিব পাৰিম আজিৰ ভিডিওটো ইমানেই ভিডিওটো ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব